নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেললৈ স্বাগতম আৰু পুনৰ নতুন এটা ভিডিঅ' আপোনালোকলৈ লৈ নিছোঁ। আৰু এতিয়া বহুত ঠাণ্ডা পৰিছে ন, গতিকে আৰু হাতখন মানে পানীত তিয়াবলৈ মন নাযায়। গতিকে মই ফ্লিপকাৰ্টৰ পৰা বৰ ধুনীয়া বস্তু এটা অৰ্ডাৰ কৰিলোঁ। এয়া হেণ্ড গ্লোভছ হয় আৰু মই পিন্ধি লৈছোঁ আৰু কি কৰিছোঁ আপোনালোকে চাই থাককচোন। গাঁও চহৰ বুলি আচলতে কোনো কথা নহয়, সকলোৱেতো খাবৰ ববৰ বাবে ৰন্ধা বঢ়া কৰিবই লাগিব ন। আৰু কি বাচন চাচন ধোৱা পখলাটো কৰিবই লাগিব। সেইকাৰণে আৰু আমি কেতিয়াবা জুইতো ৰান্ধো ন, যিহেতু গাঁৱতে থাকোঁ আমি। আৰু গতিকে হাত চাতবোৰ লেতেৰা হ'লেও ভাল নালাগে। সেইকাৰণে এতিয়া মই সেইকাৰণে হেণ্ড গ্লোভছখন অৰ্ডাৰ কৰি ল'লোঁ। আৰু এতিয়া মই জুইত ৰান্ধিলেও মোৰ হাতখনত ছাই নালাগে বা গেছত ৰান্ধিলেও হাতখন লেতেৰা নহয়। আৰু আমাৰ যে সেই নখৰ কিছুমান মানুহৰ নখৰ বেমাৰবোৰ হয়, তেতিয়া নখবিলাকো কোনো বেমাৰ নহয়, নখৰ বিভিন্ন বেমাৰ নহয়, যিটি খাদ্যবস্তু লাগি নধৰে বা যিকোনো আৰু বীজাণু। আৰু এতিয়া মই আৰু ঠাণ্ডা দিনত কি হাতখন ধুবলৈ যে একদম বাচন ধুবলৈ যে একদম কিবা লাগি যায় একদম ঠাণ্ডাত। সেইকাৰণে মই ভাবিলোঁ এই হেণ্ড গ্লোভছখন অৰ্ডাৰ কৰি লওঁ আৰু অৰ্ডাৰ কৰি ল'লোঁ। সেইকাৰণে এতিয়া মই বহুত ভাল পাইছোঁ গতিকে আপোনালোককো ভিডিঅ'টো কৰি দেখালোঁ। এয়া চাওক, মই বাচন একদম আৰামছে ধুইছোঁ আৰু যিমান এগাল হৈ গ'লেও মোৰ চিন্তা নাই। গতিকে আপোনালোকেও এনেকুৱা এযোৰ হেণ্ড গ্লোভছ আনি ল'ব। আমাৰ বহুতো মহিলাই ভাবে যে বিয়া হোৱাৰ পাছত কিনো ইমান আৰু নিজৰ দেহটোক লৈ সিমান গুৰুত্ব দিম আৰু কি আমি সদায় বাচন চাচন ধুয়ে থাকিব লাগিব, বনাই থাকিব লাগিব, সেইবোৰ লাগিয়ে থাকিব, আমাৰ হাত ফাটি চিটি এনেকুৱাই। আচলতে সেইটো নহয়, নিজক অকণমান গুৰুত্ব দিবই লাগিব। কাম বনটো সকলোৰে থাকে, কোনেনো কাম বন নকৰাকৈ নোখোৱাকৈ জীয়াই থাকে, হয় নাই বাৰু। আৰু ক'ৰবাত যদি বন্ধু বান্ধৱীৰ ঘৰত বা মিতিৰ বা কাৰোবাৰ ঘৰতো বিয়া সকাম বা যি টি এনেকৈ থাকিলে যদি আমি হাতখন লেতেৰাকৈ যাওঁ, নিজৰে লাজ লাগে উলিয়াবলৈ। গতিকে এনেকুৱা হেণ্ড গ্লোভছ এযোৰ যদি আপোনালোকে লৈ লয়, সেইবোৰ ক্ষেত্ৰত অকণো চিন্তা কৰিবৰ দৰকাৰ নাই। এনি টাইম পিন্ধিয়ে ল'ব পাৰিব, প্ৰতিটো টাইমতে পিন্ধি ল'ব পাৰিব। অকণো হাতত পানীও নালাগে আৰু ছাই তাই লেতেৰা একোৱেই নালাগে। দিনততো বাৰু যিকোনো প্ৰকাৰে চলি যায়, কি হাতখনত পানী লগাবলৈও দিনত যি টি ধৰণে চলি যায়, সহিব পাৰি। কিন্তু ৰাতি হ'লে একদম পানী যে একেবাৰে চুবলৈ মন নাযায়। গতিকে মই এই ক্ষেত্ৰত বহুত সুফল পাইছোঁ, আপোনালোকে আনি ল'ব। বাচন চাচনবোৰ ধুই হ'ব, কাম বনবোৰ কৰি হ'ব, তাৰপিছত এনেকৈ ধুনীয়াকৈ চাবোন অকণমান মাৰি তাৰপিছত এনেকৈ 2খন ধুই থৈ দিব ভালদৰে। তাৰপিছত আকৌ সময়ত পিন্ধি ল'ব। আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পাইছে তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি থ'ব, তেতিয়া আমাৰ নতুন নতুন ভিডিঅ' আপোনালোকে ন'টিফিকেশ্যন পাই থাকিব। আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু আপোনালোকৰ মানুহজনক কৈ দিব যে এনেকুৱা এযোৰ অৰ্ডাৰ দি দিবলৈ, আৰু নহ'লে নিজে অৰ্ডাৰ কৰি ল'ব। আৰু এতিয়া মই হাতখন খুলি দেখাইছোঁ চাওক, বাচন ধোৱাৰ পিছত এক টোপালো পানী লগা নাই হাতত, একদম তাজা হৈ আছে হাত, চাওকচোন, দেখিছে। গতিকে পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম। গতিকে আজিলৈ আহিছোঁ, বাই বাই।